হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ মেছেজ আৰু এই মেছেজটো কি আজি মই এই ভিডিঅ'টোত দেখুৱাম। কিন্তু তাৰ আগতে আপোনালোকে এই ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহক আমি জানি থওঁ যে যেতিয়া আপোনালোকৰ চিনেমা বা ভিডিঅ' বা গান চাবলৈ মন যায় তেতিয়া পোনপ্ৰথমে আপোনালোকে ইউটিউব এপটো অ'পেন কৰে, নহয় জানো? কিন্তু ইউটিউব এপটো অ'পেন কৰাৰ লগে লগেই কিছুমান এডাল্ট কণ্টেণ্টবিলাক আহি যায় আৰু এই এডাল্ট কণ্টেণ্টবিলাক আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক চায় আৰু তাৰ পৰা মানসিকভাৱে তেখেতসকলৰ বেয়া প্ৰভাৱ পৰিব পাৰে। সেয়েহে এতিয়াই আপোনালোকে এটা বিশেষ ছেটিং কৰি লওক আৰু এইটো ছেটিং কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ এডাল্ট কণ্টেণ্টবিলাক আৰু কেতিয়াও নাহিব। এতিয়া আপোনালোকে মোবাইলটো আপোনালোকে হাতত লৈ লওক আৰু এতিয়া আপোনালোকে ছেটিংটো কৰি লওক। আপোনালোকে এই ভিডিঅ'টোত ইউটিউব এপটো দেখি পাইছে। আপোনালোকে পোনপ্ৰথমে এই ইউটিউব এপটো অ'পেন কৰি ল'ব লাগিব। ইউটিউব এপটো অ'পেন কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা শ্ব' কৰিব আৰু ইয়াতে আপোনালোকৰ কিছুমান ভিডিঅ' দেখি পাব আৰু ইয়াতে আপোনালোকে তলত চাব পাৰিব, একেবাৰে তলত ৰাইট ছাইডৰ কৰ্নাৰত যিটো নেকি আপোনালোকৰ প্ৰফাইল পিকচাৰ আছে, সেই প্ৰফাইল পিকচাৰ অপশ্যনটোত গৈ পেলাই আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰফাইল পিকচাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা শ্ব' কৰিব আৰু ইয়াতে আপোনালোকে দেখি পাব ছেটিং। সেই ছেটিং অপশ্যনটো আপোনালোকে গৈ পেলাই ক্লিক কৰিব লাগিব। ছেটিং অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আকৌ এটা শ্ব' কৰিব আৰু ইয়াতে জেনেৰেল বুলি পেলাই অপশ্যন এটা লিখা আছে, সেই জেনেৰেল অপশ্যনটোত আপোনালোকে গৈ ক্লিক কৰিব লাগিব। জেনেৰেল অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ শ্ব' কৰিব আৰু ইয়াতে আপোনালোকৰ অপশ্যন এটা দেখি পাব, কিন্তু আপোনালোকে অলপ স্ক্ৰল কৰি পেলাই ওপৰলৈ লৈ যাব। তাৰপিছতে ইয়াতে আপোনালোকে দেখি পাব ৰেষ্ট্ৰিক্টেড মোড বুলি পেলাই এটা অপশ্যন দেখি পাইছে, কাৰ চিনৰ সৈতে দেখুওৱা হৈছে ৰেষ্ট্ৰিক্টেড মোড বুলি পেলাই। আৰু আপোনালোকৰ মোবাইলত এইটো ৰেষ্ট্ৰিক্টেড মোড অপশ্যনটো যদি অফ হৈ আছে তেতিয়াহ'লে আপোনালোকে এতিয়াই অন কৰি ল'ব। আৰু এই ৰেষ্ট্ৰিক্টেড মোড অপশ্যনটো অন কৰাৰ লগে লগেই আপোনালোকৰ মোবাইলত যিবিলাক এডাল্ট কণ্টেণ্ট, যিবিলাক এডাল্ট ভিডিঅ', এডাল্ট ছং যিবিলাক আহি আছিলে সেইবিলাক আহিবলৈ একেবাৰে বন্ধ হৈ যাব আৰু কেতিয়াও নাহিব। গতিকে আপোনালোকে এই ছেটিংটো এতিয়াই কৰি লওক, যিহেতু আপোনালোকৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে আৰু এনেকুৱা ভিডিঅ'বিলাক চাওঁতে আহি যায় এডাল্ট কণ্টেণ্ট বা এডাল্ট ছংবিলাক। গতিকে আপোনালোকে এই ছেটিংটো কৰি লোৱাৰ পিছত আৰু এই এডাল্ট কণ্টেণ্টবিলাক আৰু নাহিব। আৰু আপোনালোকৰ বিশেষ অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ কি ভিডিঅ'টো ইম্পৰ্টেণ্ট আছে। আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে ধন্যবাদ। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। আৰু এনেকুৱা ভিডিঅ' মই পিছলৈকে আপোনালোকৰ ওচৰত লৈ আহিম, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়া আপোনালোকৰ মোবাইলত এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু আপোনালোকে সময়টো দিয়াৰ বাবে আকৌ এবাৰ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।